হেমন্ত বিশ্ব শৰ্মা মুছলিমক লৈ খেলা কেনে খেলবি চৌধুৰী ভাই। নমস্কাৰ, মই পবিত্ৰ মেছ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ইউনিক আছাম। পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলে। ভিডিঅ'টো আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ এজন নাম থকা ৰাজনীতিবিদ বুলি সকলোৱে কয়। সেইটো চাগে আপুনিও বিশ্বাস কৰে, ময়ো বিশ্বাস কৰোঁ। কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মাই কিবা এটা ভুল কৰে বা চৰকাৰখনে কিবা এটা ভুল কৰে, তাক সমালোচনা কৰক, যুক্তি সহকাৰে কৰক। যদি যুক্তি আছে সেয়া আপোনাক ৰাইজে সমৰ্থন জনাব, সেয়া চৰকাৰী পক্ষই নজনালেও ৰাইজে সমৰ্থন জনাব। কিন্তু অসমৰ এজন মুখ্যমন্ত্ৰী এনেদৰে অপমান কৰাটো লজ্জাজনক। হিমন্ত বিশ্ব শৰ্মাক ইমান নিৰ্লজ্জ বুলি ইমান বেয়া বেয়া স্লেং ইউজ কৰি এজন ফেচবুকত নাম জনা মতে ইমৰাণ আলী নামৰ এজনে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ইমান বেয়াকৈ কৈছে, মই বিজেপিৰ কোনো নহয়। অসমৰ এজন মুখ্যমন্ত্ৰী হিচাপে আমাৰ সকলোৰে সন্মান আছে। তেখেতৰ কামখিনিক লৈ আপোনাৰ অপিনিয়ন কি, মোৰ অপিনিয়ন কি, সেইটো বেলেগ কথা। কিন্তু যুক্তি সহকাৰে কওক, অলপ ভদ্ৰভাৱে কওক, বিচাৰ কৰক। ৰাইজে যদি যুক্তি আছে আপোনাৰ কথাটো সঁহাৰি জনাব। গতিকে বিজেপিৰ কোনোবা লিডাৰ, বিজেপিৰ কোনোবা কিবা বুলি ক'বলৈ যোৱা নাই। এই মানুহজন, যিজন মানুহক মই এতিয়া আপোনালোকক দেখুৱাম, যিটো ভিডিঅ' আপোনালোকক দেখুৱাম, তেতিয়া আপোনালোকে গম পাব মই ইমানখিনি কথা কেলৈ কৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইমান বেয়াকৈ, ইমান স্লেং ইউজ কৰিছে যে কুত্তাৰ বাচ্চা, জহৰা, এনেকুৱা টাইপৰ শব্দবোৰ ইউজ কৰিছে। এইবোৰ শব্দ আমি নকৰোঁ, বহুত বেয়া কিবা এটা হ'লেহে কৰোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মাক এইটো কথা কৈ ভালকৈ থাকিবি, মিয়াক চিনি পোৱা নাই, আমুক তামুক কিবা কিবি কৈছে। গতিকে ভিডিঅ'টো চাওক শেষলৈকে। ভিডিঅ'টো বনালোঁ এইটো কাৰণে ক'লোঁ, অসমৰ এজন মুখ্যমন্ত্ৰী হয়। অসমৰ মুখ্যমন্ত্ৰীজনক আপোনাৰ যদি কিবা তেখেতৰ কামত অসন্তুষ্টি প্ৰকাশ কৰিছে, আপুনি ফেচবুক লাইভত আহক, কিবা মন্তব্য প্ৰকাশ কৰক, সেইটো আমাৰ ক'বলগীয়া একো নাই। কিন্তু অসমৰ মুখ্যমন্ত্ৰী এজনক আপুনি ইমান এটা স্লেং ইউজ কৰিব নোৱাৰে। আপুনি ইমান বেয়াকৈ ক'ব নোৱাৰে। প্ৰতিবাদৰ কণ্ঠই কিবা এটা কওক, কিবা কওক। এই যিটো কুত্তাৰ বাচ্চা, কিবা কিবি এইবোৰ নহয়, মানুহৰে সন্তান হয়। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নতুন ভিডিঅ' পাবৰ কাৰণে। চাওক ভিডিঅ'টো কি মন্তব্য আগবাঢ়িছে। হেমন্ত বিশ্ব শৰ্মা মুছলিমক লৈ খেলা কেনে খেলবি চৌধুৰী ভাই। যিটো ৰাস্তাত ওলাইছে সেইটো ৰাস্তাতে সোমাই দিম, তেতিয়া গম পাই বুইনাক কেনেকুৱা চলি মুছলিম মাদাৰ চত ৰেণ্ডিৰ চলি ৰাখ। হেমন্ত বিশ্ব শৰ্মা মুছলিমক লৈ খেলা কেনে খেলবি চৌধুৰী ভাই। যিটো ৰাস্তাত ওলাইছে সেইটো ৰাস্তাতে সোমাই দিম, তেতিয়া গম পাই বুইনাক কেনেকুৱা চলি মুছলিম মাদাৰ চত ৰেণ্ডিৰ চলি ৰাখ। হেমন্ত বিশ্ব শৰ্মা মুছলিমক লৈ খেলা কেনে খেলবি চৌধুৰী ভাই। যিটো ৰাস্তাত ওলাইছে সেইটো ৰাস্তাতে সোমাই দিম, তেতিয়া গম পাই বুইনাক কেনেকুৱা চলি মুছলিম মাদাৰ চত ৰেণ্ডিৰ চলি ৰাখ।